নমস্কাৰ সকলোকে পুনৰবাৰ মই উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে লক্ষী পূজা। সকলোকে পোনপ্ৰথমে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি চাহ খাই আছোঁ। মায়ে আজি দিনটো ব্ৰতত থাকিব বাৰু, তেওঁ সুদা চাহ একাপ খাইছে, খালী চাহ একাপ খাইছে। আৰু মানে আমি নাই বাৰু, ভণ্টি আৰু মই খাইছোঁ। ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। একেবাৰে কাম বনবোৰ কৰি শেষৰ পাছত লগ পাই আছোঁ। লক্ষী পূজা আজিনো কি কৰোঁ, কেনেদৰে পাতোঁ মানে এনেই আৰু নিয়মটোহে কৰা হ'ব চাগে। ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। এয়া ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিছে আমাৰ চাংকু। হাই কোৱা। তাই গাটো একেবাৰে ভাল নাই, তাই চকু তকু একদম সোমাই আহে, অৱস্থা নাই। ভাল হ'ব লাগে ন। পূজাৰ ভিডিঅ'কেইটাত তাই নাছিলে, তাই গৈছিলে নায়কৰ ঘৰলৈ পূজা চাবলৈ। পূজাৰ ভিডিঅ' তাই এটাও নাছিলে। মোৰ প্ৰত্যেকটো ভিডিঅ'ত তাই থাকেই, কিন্তু পূজাৰ ভিডিঅ'কেইটাত নাছিলে বাৰু। তাই গৈছিলে নায়কৰ ঘৰ পূজা চাবলৈ। হয় আৰু এতিয়া কেতিয়া আহি পালেহি? মই কালি বুধবাৰ দিনা আহি পাইছেহি। আৰু তেতিয়াৰ পৰা তাইৰ গাটো বেয়াই জ্বৰ হৈ আছে। কালি দেখাই আহিলে, ভাল হোৱা নাই ন। কালি দেৱেশ্বৰ সন্দিকৈ ওচৰত দেখাই আহিলে, এতিয়ালৈকে ভাল হোৱাই নাই। গা বেয়া হ'লেও আমাৰ ঘৰলৈ আহিবই তাই। ইমান গা বেয়া হ'লেও আহে আৰু। আমি এতিয়া ওলাইছোঁ বৰমাহঁতৰ ঘৰলৈ যাবলৈ। আৰু এইপিনে মায়ে কল উলিয়াইছে, কল আছিলে মানে ভীমকল, ঘৰৰ কল লৈ যাবলৈ। বৰমাহঁতৰ ঘৰত মানে আজি পায়স বনোৱা কথা আছিলে। সেয়া আমাৰ লগত যাব, চাংকু যাব। চাংকু গাটো ভাল নাই। চাংকু এদিন আমাৰ চাংকু মানেও এয়া এইখিনি হৈছে কলখিনি। এই দুজনী এইয়া মায়ে বাচন ধুইছে। মাক বাই বাই বুলি কৈ দিয়া। বৰমাহঁতৰ ঘৰলে। বৰমাই পায়স বনাইছিলে, খাবলৈ মাতিছে। কেনে যাওঁ এয়া বৰমাহঁতৰ ঘৰ। চাংকু বহা, ইয়াতে বহা, ইয়াতে বহা। মই বহাই দিম নি? মই বহাই দিছোঁ হা। এইটো চাওক আমাৰ বৰমাহঁতৰ কুকুৰটো, থেপু নে থুপু জানো তাৰ নামটো। মৰম কৰিবা নি? নামটো কি দিছে বতা? সেয়া খাই বৈ আজৰি হোৱাৰ পাছত অকণমান সময় বহিলোঁ এনেদৰে। নালাগে আমাৰ ঘৰত কুকুৰ চকুৰ। ময়ো নিদিওঁ, অকল মায়ে নহয়। Bye bye. কৰিবা। ধুনীয়া, সেইটো আকৌ ওলালেহি।
এয়া বৰমাহঁতৰ পৰা আমি আহি পালোহি। এইফালে আমাৰ মাৰ কাৰণে আৰু খুৰীৰ কাৰণে পায়স দি পঠাইছে। খুৰীহঁতৰ ঘৰত সোমাই খুৰীক দি থৈ যাওঁ। হেল্ল' এভৰিৱান, এতিয়া একেবাৰে গধূলিহে আপোনালোকক লগ পাইছোঁ। চাকি জ্বলাবলৈ হ'ল, মায়ে জ্বলাব বাৰু। এতিয়া গা ধুইছে বাৰু, গা ধুব গৈছে মা। তাৰপিছত গা পা ধুই আহি এতিয়া চাকি জ্বলাব, আৰু মই এফালে কাপোৰ জাপি আছোঁ। আৰু এই ভণ্টিয়ে ভৰি হাত চা ধুই আহি তাই আছা সেইজনী ষ্টাইল কৰাত লাগিছে, তাই ষ্টাইল কৰাত লাগিছে। কৰিছ আকৌ, এই বক্সে চক্সে বহুৱাই লৈছচোন। আমাৰ মায়ে আজি পূৰা
এনেকুৱা আৰু দেই এয়া ঘৰটো অকল ধূপ চাকিহে জ্বলাইছোঁ আৰু এয়া তামোল পাণটোহে দিছোঁ আৰু তাৰ বাহিৰে একো নাই। এইবোৰ বেয়া চেৰবোৰ অলপ হেৰি হৈ আছে দেই, আপোনালোকে সেইবোৰ হেৰি নকৰিব, বানপানীয়ে কৰা সেইবিলাক। প্ৰতি বছৰে বছৰে পানী সোমায়। মায়ে ইয়াত চাকি গছ জ্বলাই লওক। চাকি তাকি জ্বলাই হৈ গ'ল আৰু এতিয়া চাহ বনাম। মায়ে আজি খোৱাই নাই যিহেতু দিনটো একো, চাহ একাপ বনাই দিওঁ, এতিয়া খাব বাৰু গধূলি। ৰুটি বনাব চাগে, এতিয়া ৰুটিকে খাব নেকি। এইপিনে চাহ উতলি আহিছে। লক্ষী পূজা বুলিবলৈ সেয়াই আছিলে আৰু, অকল চাকি জ্বলালোঁ নিয়ম কৰি, এনেই তেনেকৈ ডাঙৰকৈ একো পতা নাই। এয়া অথনি বৰমাহঁতৰ ঘৰৰ পৰা দিয়া পায়স মায়ে খোৱা নাই, আমি বাৰু খাই আহিছোঁ। এতিয়া হাতখন নাখায়, আমি খাই আহিছোঁ, মায়ে এতিয়া খাবহে। এয়া মায়ে বৰটো ভাঙিছে আৰু এতিয়া এতিয়া আমি গৈ আছোঁ খুৰীহঁতৰ ঘৰলৈ। গৈ আছোঁ মানে ওচৰতে আমাৰ একেখন চোতালে আৰু খুৰীহঁতৰ ঘৰতো লক্ষী পূজা ভালকৈ পাতিছে বাৰু, মাতিছে প্ৰসাদ খাবলৈ। ভাল পাইছা না তুমি? ভাল পাইছা নাই? পাইছা নে? ভাত খালে নেকি? এইখিনি মই চাংকু ভাগৰ হা। ক'ত খাব? ইয়াত দাদুৰ লগত বহিবা নে? তাতে বহিবা? দি দে। ভাত খা। এয়া আমি ওলালোঁ, কিন্তু মই এইটো চব কলটো মই খাব নোৱাৰিলোঁ দেই, মানে কি খাবলৈ মন নগ'ল, লৈ আনিছোঁ, এইটো কাইলৈ খাম আৰু। আকৌ আমি দুজনীয়ে গৈছিলোঁ, মা এতিয়া যাবহে। যিহেতু লক্ষী পূজা মানে ঘৰখন এনেকৈ অকলশৰীয়াকৈ থৈ যোৱা নাই আৰু। এতিয়া আমি আহিলোঁ, তাৰপাছত মা যাব এতিয়া। আঁতৰ আৰু এতিয়া আমি লগাম ফেচপেক। এইটো মানে মই দিনতে মানে হেৰি কৰি থৈছিলোঁ, চাউল কেইটামান খুন্দি ৰেডি কৰি মানে একদম লগাম বুলিয়ে থৈছিলোঁ। মায়ে লগালে, কিন্তু মই পাহৰিছিলোঁ। কি দি আছে? ইয়াত দিয়া আছে চাউলৰ গুড়ি খুন্দা আছে, চাউলৰ গুড়িৰ লগত অকণমান মৌজোল, দৈ গাখীৰ আৰু গোলাপ জল দিয়া আছে। এইটো মই দিনতে তৈয়াৰ কৰিছোঁ। কালি লগাবলৈহে পাহৰিলোঁ, এতিয়া ভণ্টিও লগা নাই। যাৰ মুখত পিম্পলছ আছে, ক'লা দাগ আছে, তেওঁলোকে এইটো লগাব পাৰে, অতি সোনকালে আঁতৰি যাব। তেওঁৰ মুখত নাই ন? মোৰ মুখত নাই তেনেকৈ। আছিল মোৰ মুখত বহুত গুটি উঠিছিলে, মই যেতিয়া ক্লাছ 9 আছিলোঁ, এতিয়া বহুত গুটি উঠিছিলে। এতিয়া উঠিব, এতিয়া ভাল হ'ল। এতিয়া মই লগাই আছোঁ, ভণ্টিয়ে লগালে, আপোনালোকেও লগাব।
এইবোৰ হৈছে মই কিবা এটা কৰি থকা সময়ত তাই সদায় সদায় মোক কৰি থকা আমনিবোৰ। এয়া চাওক মুখখন ধুই আহিলোঁ, অকণমান ধুনীয়া লাগিছে নে বাৰু? চাফা চাফা লাগিছে চব লাগিছে নাই কচোন? ধুনীয়া লাগিছে নাই মুখখন? বগা বগা লাগিছে, বগা বগা লাগিছে চোৱাচোন, বগা বগা লাগিছে নাই? মই এনেও বগাই, মই এনেও ধুনীয়াই বগাই, মোৰ মুখখন চাফাই, প্ৰতিষ্ঠি নাই নহয়। একোটা ধুনীয়া এইটো ইয়াত গুটি আছে, কিয় গুটি আছে? মই ইয়াত এইবোৰ একো নহয়। দেখা যদি দেখা মোৰতো দেখাল নহয় কি আকৌ দেখাও দেখাও এ চ এইটো 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 উঠিছে উঠিছে আকৌ উঠিছে লাইনটো লগাইছো ন। এইটো কি লয় আমাৰ তই ৰচোন তোৰ মুখত যে এইটো যে ইমান ডাঙৰ কৰিছে, তই যে হেৰি কৰি আছে এজনীয়ে টিভি খুলিছে এতিয়া, এই লগত লাগি নাথাকো আৰু। এতিয়া চাওঁগে বোলক মায়ে কি কৰি আছে। মায়ে বনাই আছে, মায়ে ৰুটি বনাইছে। লক্ষী পূজাৰ দিনা আমাৰ আগৰ পৰাই ৰুটিয়ে খোৱা হয়। লক্ষী পূজাৰ দিনা আৰু জন্মাষ্টমীৰ দিনা আমাৰ ঘৰত তেনেকৈ ৰুটিয়ে খোৱা হয় প্ৰত্যেক বছৰে, আৰু এইবাৰো বনাইছে তেনেকৈ। এতিয়া বনাইছে, এতিয়া পাইছে ৰাতি 8টা। তাৰপিছতে আমি এতিয়া খাবলৈ লৈছোঁ দেই। ৰুটি বনাই হ'ল, এইফালে আলু ভাজিবোৰ পিঁয়াজ নহৰু একো দিয়া নাই দেই, তেনেকৈ হেৰিকৈ বনাইছে আজি নিৰামিষ। আৰু দিনৰ চব্জি আছিলে কাবেলি বুট বইল। চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ইপিনে ভণ্টিয়ে খাই আছে, বাই বাই কৈ দে বাই বাই। আৰু দীঘলীয়া কৰি নাথাকোঁ আৰু ভিডিঅ'টো, গতিকে পুনৰ লগ পাম নেক্সট ভ্লগত।